তো গাইজ বহুত দিনৰ মূৰত আজি মই ভিডিঅ' এটা বনাম বুলি ওলাইছোঁ। তো ভিডিঅ'ত মই ক'ম কি ক'ম এতিয়া। চাওক, জুবিন দা ঢুকাই গ'ল। জুবিন দাৰ লগত কি হ'ল, তাত ছিংগাপুৰত কি নহ'ল, সেইবোৰ পিছৰ কথা। খালি এতিয়া যে হৈতো গ'ল ন, আমি জুবিন দাকতো আকৌ নেপাওঁ ন ঘূৰাই। তো সেইটো কাৰণে বহুত বেয়া লাগিছে মনটো এইকেইদিন মানে কি আৰু, আজি অলমষ্ট বহুত দিন হৈ গ'ল জুবিন দা মই 13 দিনীয়া চব পাৰ হৈ খতমে হৈ গ'ল। তথাপিও আজিলৈকে ইম্পেক্ট পৰি আছে অসমত। তো জুবিন দা যোনকেইটাই হত্যা কৰিছে বুলি কৈছে জুবিন দাক, ঠিক আছে, যোনকেইটাই বিষ দি কেনে হত্যা কৰিছে বুলি ওলাইছে। এতিয়া কি হয় নাজানো, বাট সেই বুলি ওলাইছে। শেখৰ যোনজন মানুহ আছে শেখৰ নামৰ, সেই মানুহজন জুবিন দাৰ লগত বজাইছিলে। তো সি ষ্টেটমেণ্ট দিছে SITক। তো যদি সেনেকা হয়, যদি দিব নোৱাৰে, জুবিন দাক জাষ্টিচ দিব নোৱাৰে, তেনেহ'লে চবে ওলাই আহিব লাগে ৰাস্তালৈ। আৰু এইটো হ'বই। আমি জেনজি হয়, জেনজিয়ে কি কৰি থৈ দিছে অসমততো চবেই দেখিছে। নেপালত জেনজিয়ে ৰিচেণ্টলি কি কৰি থৈ গৈছে দেখিলে। আৰু জুবিন দা জেনজিসকলৰ ভগৱান আছিলে। জেনজি বুলি নহয়, প্ৰত্যেককেইটা জেনেৰেশ্যন যোনে যোনে জুবিন দা গান শুনিছে, চবেই জুবিন দাৰ ফেন হয়। তো এইটো হৈ আছে। তো আমি চবে ৰাস্তাত ওলাই আহিব লাগে যদি জুবিন দাই জাষ্টিচ নাপায়। চাওঁ কি আহে। তো 11 নে 12 তাৰিখে জুবিন দাৰ এটপচি ৰিপৰ্টটো আহিব বুলি কৈছে। তাত গম পোৱা যাব জুবিন দাক এটপচি ৰিপৰ্ট অলৰেডি আহিলে, বাট সেইটো ৰিপৰ্টত গম পোৱা যাব আচলতে হৈছিলে কি, জুবিন দাক বিষ দি কিনে মাৰিছিলে নাই, সেইটো কথা গম পোৱা যাব। তো আমি চবে চাম সেইদিনাখন কি হ'ব। আৰু যদি দৰকাৰ হয়, আমি চবে ওলাই আহিব লাগিব। কিন্তু এইটো ওলাই যাবই লাগিব। কাৰণ কেলে, জুবিন দা আমাৰ ভগৱান আছিলে। আৰু চবেই দেখিছে ৱৰ্ল্ডৰ 4th লাৰ্জেষ্ট মানুহ জমা হৈছে, ঠিক আছে, চবেই দেখিছে এইটো কথা। তো সেইটো কাৰণে আমি চবে জুবিন দাকতো সন্মান জনাইছোঁ, লাষ্ট বিদায়ো দিলোঁ জুবিন দাক। বাট এতিয়া আমি জুবিন দাৰ কাৰণে জাষ্টিচ কৰিব লাগিব। তো চবে যাতে জাষ্টিচ কৰে। আৰু এতিয়া দেখি আছোঁ কিছুমান মানুহে পলিটিক্স কৰিব লৈছে জুবিন দাক লৈ কেনে। কিছুমান মানুহ বুলি নহয়, চবেই বহুত মানুহে পলিটিক্স কৰিব লৈছে। তো এইটো হ'ব নালাগে। এজন মৰা মানুহৰ ওপৰত কিহৰ পলিটিক্স কৰিব লাগে আপোনালোকে। তো যিমানবোৰ পলিটিচিয়ান আছে, চবে জুবিন দাক এটা সুযোগ হিচাপে লৈ কেনে যাতে ইলেকশ্যনটো পাৰ কৰিম সেনেকুৱাও ভাবি থাকিব পাৰে। আমি চব চাব লাগিব। আমি বুৰ্বক নহয় হ'ল, আমি কোনো বুৰ্বক নহয়। অসমীয়া মানুহ কেতিয়াও বুৰ্বক নহয়। আমি চব উইটনেছ কৰি থাকিম, যেতিয়া মাৰিব লাগে তেতিয়া বেয়াকৈ গা মাৰিম চবৰে। সিমানে কথা। তো ভিডিঅ'টো ইমানে থলোঁ, আৰু কালি নতুন এটা ভিডিঅ'ত লগ পাম। বাই।